নমস্কাৰ বন্ধুসকল ইয়াৰ আগৰ ভিডিঅ'টো মই বনাইছিলোঁ ভিটামিন চিৰ ওপৰত আপোনালোকে সকলোৱে চাইছে ভাল লাগিছে মোৰ তেনেহলে আজি মই যেটো ভিটামিনৰ ওপৰত আপোনালোকৰ আগত শেয়াৰ কৰিব গৈ আছো যেটো ভিটামিনৰ কথা হেতু হল ভিটামিন ই মোষ্ট ইম্পৰ্টেন্ট ভিটামিন বুলি ক'লেও প্ৰায় ভুল কোৱা নহব আহক তেনেহলে আমি চাও কি আছে ভিটামিন ই ইমান কিয় মানুহৰ মাজত হাইপ আছে ভিটামিন ইৰ ওপৰত যেতিয়া আমি প্ৰথমতে ভিটামিন ইৰ কথা মনলৈ ভাবো বা মনত ভিটামিন ইৰ কথা আহে তেতিয়া প্ৰথম আহা কথাটো হল ভিটামিন ই আমাৰ স্কিন বদলাই দিব পুৰা গ্লো আনি দিব ভিটামিন ইৰ কাৰণে স্কিনৰ ভাল হয় কিন্তু ভিটামিন ই যে অকল স্কিনৰ কাৰণে ভাল হেতু নহয় আজি মই আপোনাক পুৰা ভিটামিন ইৰ ওপৰত যিমান এ টু জেড নলেজ আছে মোৰ যিখিনি নলেজ আছে মই আপোনালোকৰ লগত পুৰা শেয়াৰ কৰিম প্ৰথমতে আপোনালোকে ভিটামিন ইৰ কথা জনাৰ আগতে প্ৰথমতে জানি ল'ব লাগিব ফ্ৰী ৰেডিকেলৰ কথা মানুহ লগতে পৃথিৱীৰ সকলো জীৱ-জন্তু সেলেৰে গঠিত এই সেলবোৰ কি বাৰু এই সেলবোৰ গঠিত এটমেৰে পৃথিৱীৰ প্ৰতিটো বস্তু আপোনাৰ জীৱ হওক বা নিৰ্জীৱ হওক এটমেৰে গঠিত হয় বিশেষকৈ আমাৰ সেলবোৰৰ মাজত যেতিয়া ইলেক্ট্ৰন আৰু প্ৰটনৰ পৰিমাণ সমান থাকে তেতিয়া সব বেলেন্স হৈ থাকে কিন্তু বিভিন্ন কাৰণবোৰ কম বাৰু পিছত কি কাৰণত কিন্তু এই কাৰণবোৰৰ কাৰণে আমাৰ সেলবোৰত কি হয় এটমবোৰে বেলেগ এটা এটমৰ পৰা ইলেক্ট্ৰন লৈ লয় মানে কাহি লোৱা টাইপৰ লৈ লয় আৰু সেই কাৰণে ফ্ৰী ৰেডিকেল তাৰে যোনটো এটমত আনবেলেন্স হৈ যায় এটো ফ্ৰী ৰেডিকেলৰ গঠন হয় আৰু গোটেই বডিটো তেনেকৈ ফ্ৰী ৰেডিকেল হৈ এটা ফ্ৰী ৰেডিকেলৰ ডাঙৰ তাৰ মানে থুপ এটা গুড গঠন হয় আৰু এই ফ্ৰী ৰেডিকেলবোৰ বিভিন্ন কাৰণত হ'ব পাৰে ধৰক আজিকালি যুগত যেনেকুৱা পলিউশ্যন বাঢ়ি আহিছে গাড়ী মটৰ ধূলি এইবোৰৰ কাৰণে আপোনালোকৰ ফ্ৰী ৰেডিকেল বেছি গঠন হ'বলৈ লৈছে আৰু কাবাৰ উইক মেটাবলিজম যদি আছে এটো প্ৰবলেম যদি আছে তেতিয়া হলেও আপোনালোকৰ এটো ফ্ৰী ৰেডিকেল বডিত বেছি হ'ব পাৰে এতিয়া আহিল ভিটামিন ইৰ ওপৰত মই ইমানখিনি ফ্ৰী ৰেডিকেলৰ কথা কিয় ক'লো বাৰু কাৰণ ফ্ৰী ৰেডিকেলৰ মেইন তাৰ মানে প্ৰক্ৰিয়াটোত ফ্ৰী ৰেডিকেল গঠন হোৱা প্ৰক্ৰিয়াটোত মেইন আপোনাৰ দায়িত্ব লয় ইলেক্ট্ৰনে হয় ইলেক্ট্ৰন কমি যোৱাৰ কাৰণে ফ্ৰী ৰেডিকেলৰ গঠন হয় আপোনাৰ সেলত তেতিয়াহলে এন্টি অক্সিডেন্টবোৰে কি কৰে সেইবোৰে আপোনাৰ নিজৰ এটা ইলেক্ট্ৰন বা নিজৰ এটা নহয় নিজৰ ইলেক্ট্ৰন আপোনাৰ সেলবোৰক দি দিয়ে সেলত থকা এটমবোৰক দি দিয়ে আৰু এই বেলেন্স এটা লৈ আহে আৰু এতিয়া ফুটিব ভিটামিন ইৰ লগত আকৌ এন্টি অক্সিডেন্টৰ কি কথা আছে কিন্তু ভিটামিনত এন্টি অক্সিডেন্ট আটাইতকৈ বেছি হেতুৱে হল ভিটামিন ই হয় আপোনালোকে ঠিকই শুনিছে যদি ভিটামিন ই আপোনালোকে পৰ্যাপ্ত পৰিমাণে লয় তেতিয়াহলে আপোনালোকৰ শৰীৰত গঠন হোৱা ফ্ৰী ৰেডিকেলবোৰ কমি যাব এনেকুৱা নহয় যে নাইকিয়া হৈ যাব কাৰণ আপোনাৰ স্কিন এটা বয়সতটো আপোনাৰ ফুতুৰা পৰিবই কিন্তু এটো আকালতে যাতে নহয় তাৰ বাবে আপোনাৰ শৰীৰত ভিটামিন ই থাকাটো অত্যন্ত দৰকাৰ এতিয়া আপোনালোকে মোক সুধিব কিমান পৰিমাণে ভিটামিন ই এজন সুস্থ ব্যক্তিয়ে ল'ব লাগে মই আগতেই কৈছো ভিটামিন ই হল এটা ফেট সলিবল ভিটামিন সেইবাবে আমাক বহুত ভিটামিন সি যেনেকৈ আমাৰ শৰীৰত বহুত পৰিমাণে লাগে তেনেকুৱা নহয় ভিটামিন ইটো আমাক কম পৰিমাণে হলে হৈ গল এজন সুস্থ মানুহ আপোনাৰ মোৰ দৰে এজন সুস্থ মানুহক এদিনত 15 মিলিগ্ৰামলৈকে আপোনাক ভিটামিন ই দৰকাৰ 15 মিলিগ্ৰাম আপোনালোকৰ যথেষ্ট 15 মিলিগ্ৰাম যদি আপোনালোকে সদায় ডেইলি আপোনালোকৰ ফুড আইটেম বা আপোনালোকৰ ডায়েটত আছে তেতিয়াহলে আপোনালোকে এইবোৰৰ কথা চিন্তা কৰিব নালাগে ফ্ৰী ৰেডিকেল বাঢ়ি যোৱাৰ কথা স্কিন ডালনেছৰ কথা এইবোৰ কথা একদম চিন্তা কৰিব নালাগে তেতিয়াহলে আহক আমি কিছুমান এনেকুৱা ফুড আইটেমৰ কথা জানো যিবিলাকত ভিটামিন ই প্ৰচুৰ পৰিমাণে আছে আপোনালোকক সাপ্লিমেন্ট দৰকাৰ নে ভিটামিন ইৰ আপোনালোকৰ খাদ্যৰ তালিকাত তেতিয়াহলে আহক আমি অলপ ডিসকাস কৰো আপোনালোকক মই জনাব পাই সুখী হৈছো আপোনালোকে যিবোৰ ডেইলি খাদ্য তালিকা আপোনালোকৰ ৰাখে যেনে শাক-পাচলি ধৰক সেউজীয়া শাক-পাচলি বা বাদাম এইবিলাকত প্ৰচুৰ পৰিমাণে ভিটামিন ই থাকে বিশেষকৈ আলমন্ড বাদামত 100 গ্ৰাম যদি আপোনালোকে আলমন্ড বাদাম খায় 25 ৰ পৰা 30 মিলিগ্ৰামলৈকে আপোনালোকে ভিটামিন ই পাই যাব আৰু ব্ৰকলি প্ৰায় 100 গ্ৰামত আপোনাৰ 2 মিলিগ্ৰাম মান থাকে আৰু ধৰি লওক আপোনাৰ আৰু এটা বস্তু আছে যিটো ভিটামিন ই প্ৰচুৰ পৰিমাণে থাকে এটো হল সানফ্লাৱাৰ সিড হেতু আপোনালোকে সুপাৰমাৰ্কেট বা তেনেকুৱা গ্ৰসাৰী দোকানতো পাই যাব এতিয়া আহো যদি আপোনালোকে এইবোৰ খাদ্য তালিকা আপোনালোকৰ ডায়েটত নাই বা আপোনালোকে সানফ্লাৱাৰ সিড বা বাদাম এইবোৰ খাব নোৱাৰে তেতিয়াহলে আপোনালোকে কি সাপ্লিমেন্ট ল'ব লাগিব
মই কেতিয়াও ভিটামিনৰ সাপ্লিমেন্ট লবলৈ সাজেষ্ট নকৰো কাৰণ আমি যিবোৰ ভিটামিনৰ টেবলেট দেখো এবোৰ 400 mg বা আপোনাৰ 600 mg লৈকে থাকে আৰু এটা টেবলেটত আপোনাৰ 400 mg আপুনি টেবলেটটো গুড়া কৰিটো খাব নোৱাৰে এটো সব জেলটত আহে গতিকে আপোনালোকে সাপ্লিমেন্টৰ কথা নভবাই ভাল আৰু আপোনালোকে যদি সাপ্লিমেন্ট লব বিচাৰেও তেতিয়া হলে আপোনালোকে এসপ্তাহত এটা 400 mg টেবলেট লব পাৰে এটা টেবলেটৰ নাম খুদিব হয় ইভিএন টো লব পাৰে ইভিএন 400 বুলি আহিব এটা টেবলেট আপোনাৰ সব জেল এটো আপোনালোকে ইউজ কৰিব পাৰে কিন্তু ডেইলি বেসিছত নহয় আপোনালোকে মাহত 3টা বা 4টা তেনেকৈ ইউজ কৰিলে আপোনালোকৰ যেটো চাহিদা হেতু পূৰণ হ'ব সৰি এটা কথা থাকি গল এটো যোনটো 15 mg ৰ এটো আপোনাৰ ডোজটো এটো নরমাল এডাল্টৰ কাৰণে যদি কোনবা ধৰক নতুনকৈ কোনবা মাক হৈছে তেওঁ নিজৰ বাচ্চাক গাখীৰ খুৱায় বা তেনেকুৱা ধৰণৰ কেছত এটো অলপ বাঢ়ি যায় তেওঁলোকে 19 বা 20 mg লৈকে ল'ব লাগে কাৰণ তেওঁলোকে যিবোৰ ভিটামিন বা নিউট্ৰিশন লৈছে শিশুসকলেও তাৰ মানে পোৱাৰ দৰকাৰ আৰু তেওঁ যদি 20 মিলিগ্ৰাম লৈছে তেতিয়া হলেহে তেওঁৰ শিশুৱে 4 মিলিগ্ৰামৰ লৈকে পাব আৰু 4 মিলিগ্ৰাম এটা বাচ্চাৰ তাৰ মানে পোৱাটো অতি দৰকাৰ আৰু এনেকুৱা কেছত প্ৰেগনেন্সি বা এনেকুৱা মাতৃৰ কেছত আপোনালোকে ডক্টৰৰ লগত ডক্টৰৰ পৰা জনাটো বেছি দৰকাৰ কাৰণ এইবিলাক বহুত সেনসিটিভ কেস তেতিয়া হলেও এটা ৰিকমেন্ডেড ডোজ থাকে হেতু আপোনালোকে 20 mg লৈকে ল'ব পাৰে এতিয়া আহিল আপোনালোকে সাপ্লিমেন্টৰ মই যোনটো সাজেষ্ট কৰো আপোনালোকে সাপ্লিমেন্টৰ ফেললৈ নুজুৱাই ভাল আপোনালোকে প্ৰচুৰ পৰিমাণে সেউজীয়া শাক-পাচলি খাওক এটা প্ৰপাৰ টেম্পাৰেচাৰত তাক বনাওক মই এইবিলাক কথা পিছত কম বাৰু গুটে অয়েল টেম্পাৰেচাৰ সব টপিক মই সামৰি লম আৰু ভিটামিন ই যে অকল আপোনাৰ স্কিন বা তেনেকুৱা জনিত সমস্যাই দূৰ কৰে হেবোৰ নহয় ভিটামিন ই আপোনাৰ কোলেষ্ট্ৰল লেভেলটো কমাই ৰাখাটো বহুত দৰকাৰ আমাৰ মানুহবিলাকৰ দেখিছে আজিকালি কোলেষ্ট্ৰল বহুত বাঢ়ি যায় 30 বছৰ মানুহৰ কোলেষ্ট্ৰল হ'ব লৈছে গতিকে ভিটামিন ইৰ প্ৰভাৱৰ কাৰণে বহুত প্ৰবলেম দেখা দিয়া গৈছে আমাৰ ডায়েটত ভিটামিন ডি বহুত কম পৰিমাণে মানুহবিলাকে লয় যদি আপোনালোকে ভাবে ভিটামিন ই বা বাদাম আপোনাৰ সানফ্লাৱাৰ সিড আপুনি ধৰি লওক ব্ৰকলি পালেং শাক এবোৰ বেছি খাব নোৱাৰে তেতিয়া হলে আপোনালোকে মাহত আপুনি 4টা টেবলেট সাপ্লিমেন্ট বা ইভিএন্টৰ লৈ লব পাৰে এটো আপোনাৰ ক্ষতি বিশেষ নকৰে কিন্তু এনেকুৱা নহয় ডেইলি বেসিছত লব নালাগে কাৰণ মই বাৰে বাৰে কওঁ যোনবোৰ ভিটামিন আপোনাৰ ফেটত সলিবল হয় লাইক আপোনাৰ ভিটামিন ই হেবোৰ আপোনালোকে বেছি পৰিমাণে নলব প্ৰায় আজিকালি এটা বস্তু দেখা পাওঁ কিবা এটা প্ৰডাক্ট ওলাব ধৰক মুখত লগোৱা কিবা প্ৰডাক্ট বগা হৈ যাব আপুনি ভিটামিন ই তাত থাকে বুলি কয় কিন্তু তাত ধুনিয়া কসমেটিক থাকে আপোনালোকৰ শৰীৰৰ গঠন বা স্কিন তেতিয়াহে ঠিক হ'ব আপোনালোকে এটা নিজৰ ডায়েট বা খোৱা বস্তু ওপৰত গুৰুত্ব দিব আপোনালোকে কোনো বাইজিক বাহিৰা বস্তু ব্যৱহাৰ কৰি বা বাহিৰা ক্ৰীম হেয়াৰ অয়েল এইবিলাক ব্যৱহাৰ কৰি আপোনালোকে কোনো দিন ভিটামিন ইৰ লাভবোৰ ল'ব নোৱাৰে অলপ কিবা পাৰ্সেন্টেজত আপোনালোকৰ সুবিধা হ'ব পাৰে কিন্তু হিমান এনেকুৱা চমৎকাৰী বস্তু নহয় আপুনি ভিটামিন ই থকা বস্তু এটা আপুনি মুখত লগাই ললে আপুনি বগা হৈ যাব আপোনাৰ বয়স 20 বছৰ কমি যাব এনেকুৱা নহয় ভিটামিন ই খাওক বা আপোনালোকৰ ডায়েটত ভিটামিন ই এড কৰক প্ৰচুৰ পৰিমাণে তেতিয়া ই এক প্ৰকাৰ এন্টি এজিং এজেন্ট হিচাপে কাম কৰে গতিকে আপোনাৰ এজটো অলপ নিজৰ বয়সতকৈ কম বা অলপ ইয়ং হৈ থাকিব আৰু অকল ভিটামিন ই এটোত যে হেল্প কৰে এটো নহয় আৰু সব বহুত প্ৰডাক্ট প্ৰতিটো ভিটামিনেই দৰকাৰ এটো কোনো স্পেশাল ভিটামিন নহয় আৰু এক প্ৰকাৰে বহুত স্পেশালও হয় গতিকে আজিৰ ভিডিওটো ইমানেই যদি চাই ভাল পালে তেনেহলে শেয়াৰ কৰিব আৰু কমেন্ট কৰিব লাইক কৰিব আৰু কিবা যদি কোৱেশ্চন থাকে আপোনালোকে সাপ্লিমেন্ট বা ডায়েটৰ কথা তেতিয়াহলে মোক সুধিব পাৰে তলৰ ডেসক্ৰিপচন বক্সত লিখিব পাৰে মই পিছলৈ নিজৰ ইনষ্টাগ্ৰামৰ আইডিটো দিম বাৰু তাত আপোনালোকে সুধিব পাৰিব তেনেহলে ভিডিওটো খুব শেয়াৰ কৰক বাই